তো আহক আজি আমি অলপ দেশভক্তি কৰোঁ। মানে দেশভক্তি মানে কেনেকুৱা যে আমাৰ সেনাবোৰে বৰ্ডাৰত থাকি দেশভক্তি কৰি আছে বা আমাক সুৰক্ষা প্ৰদান কৰি আছে। কিন্তু বৰ্তমান আপোনালোকে চীনৰ তাণ্ডৱ নৃত্যৰ ওপৰত লক্ষ্য কৰিছেনে? মানে সেই কৰোণা ভাইৰাছৰ পৰা আদি কৰি আজি কিছুদিন আগতে আমাৰ বৰ্ডাৰত আহি আমাৰ সেনাৰ ওপৰত প্ৰহাৰ কৰিলে। তাৰ পিছতো আকৌ হুংকাৰ দি থৈ দিছে যে আৰু কিছু বছৰ পিছত চীনে দেশবোৰৰ লগত ইকনমিকেলি ৱাৰ কৰিব। মানে ইয়াৰ পৰা বুজিব পাৰোঁ যে চীন ইকনমিকেলি ষ্ট্ৰং হৈ গৈ আছে। আৰু মই ভাবোঁ যে চীন ইকনমিকেলি ষ্ট্ৰং হোৱাৰ আঁৰত আমাৰ ভাৰতৰ মানুহৰো 1% হ'লেও হাত আছে। কেনেকৈ? আপুনি যে ব্যৱহাৰ কৰি আছে ফোনটো, এই ফোনটোত কিছুমান চাইনিজ এপছ আছে আপুনি যি ব্যৱহাৰ কৰি আছে। সেই চাইনিজ এপছবোৰ হৈছে টিকটক, জেণ্ডাৰ, শ্বেয়াৰী, ক্লাব ফেক্টৰী, কেম স্কেনাৰ, জুম এপকে ধৰি আৰু বহুকেইটা এপছ। মই ভাবোঁ এই এপছকেইটাই 1% হ'লেও চীনক ইকনমিকেলি প্ৰফিট দি আছে। আৰু এই এপছকেইটা ব্যৱহাৰৰ ফলত আপুনিও দিনক দিনে আনচিকিউৰ হৈ গৈ আছে। গতিকে আপুনি চিকিউৰ হওক আৰু দেশখনৰ প্ৰতি যদি অলপো আপোনাৰ মানে শ্ৰদ্ধা আছে তো মোৰ ডেছক্ৰিপশ্যনত এপছকেইটাৰ নাম দিয়া আছে। আপোনালোকে ডেছক্ৰিপশ্যনত যাওক, এপছকেইটা চাওক আৰু আপোনালোকৰ যদি ফোনত আছে আঁতৰাই দি ফোনটোৰ লগতে দেশখনৰ কাৰণে কিবা এটা কৰক। জয় হিন্দ।